নমস্কাৰ। আজি মই আপোনালোকক কম যে কি কৰিলে লক্ষ্মী অচলা হৈ থাকে আৰু কি কৰিলে চঞ্চলা হৈ গুচি যায়। প্ৰথমে প্ৰণাম কৰো বিষ্ণু ত্ৰিভুৱনৰ পতি, তাৰ পাছে প্ৰণাম কৰো লক্ষ্মী সৰস্বতী। একদিন বৈকুণ্ঠত লক্ষ্মী নাৰায়ণ বসিয়া বৈকুণ্ঠ ধামে কৰে আলাপন। প্ৰিয়া সম্ভাষিকৈ দেৱজনাৰ্দন, মৈত্যৰ দুখ দেখি অতীব চিন্তন। গুচোৱা মৈত্যৰ দুখ নাম তুমিহে কমলা, ধনে ধান্যে ফলে ফুলে হোৱাহে অচলা। দেৱ দ্বিজৰ নাই ভক্তি, নাই শুভমতি, কিমতে গুচিব নৰৰ অশেষ দুৰ্গতি। লক্ষ্মী কলে, শুনা প্ৰভু, ইয়াৰ উপায় যে পৃথিৱীত যিটোজনে প্ৰতি গুৰুবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰি আৰু পূজে লক্ষ্মী নাৰায়ণক, সুখে দুখে মোৰ নাম লয়, সেইজনেই থাকিব মহাসুখে। ৰোগ শোক দূৰ হয় তাৰ প্ৰসাদে আমাৰ, লগতে চিন্তা ভয় দুখ নাশ হয় তাৰ। লক্ষ্মী তুষ্ট হৈ থাকে তাৰ ঘৰে, সেই ঘৰ ধনৱান আৰু যশৱান হয়, সেইজন থাকে মহাসুখে। অচলা বুলি মোক ভক্তজনে জানে, আৰু অভক্তই মোক চঞ্চলা বুলি কয়। গৃহৰ মাজে মোক গৃহলক্ষ্মী কয়, দেৱৰ আলয়ে মোক দেৱলক্ষ্মী হওঁ। যি ঘৰে অতিথি বিমুখ কদাপি নকৰে, সেইজনৰ বাবে থাকে কমলা সদায়ে। গুৰুবাৰে যিটোজনে মৎস্য পোৰা খায়, এক জন্মে গৰু আৰু আন জন্মে ঘোঁৰা হয়। যিটোজনে লক্ষ্মী তুচ্ছ বুলি জ্ঞান কৰে বা মানি লয়, সেইজনে জীৱনত অন্নৰ অভাৱত থাকে। যিটো নাৰী নিজৰ স্বামীক বিষ্ণু জ্ঞান কৰে, সেই নাৰী সৰ্বসুখী হয়, কমলাৰ বৰে। যিটো নাৰী পতি নিন্দা কৰে, লক্ষ্মী দেৱী নাহে তাৰ ঘৰে। সন্ধ্যাকালে যাৰ ঘৰে নুগুচে কণ্ডল, তাৰ ঘৰে নাথাকে লক্ষ্মী নাৰায়ণ। কাতি মাহৰ সংক্ৰান্তিৰ দিনা যদি গুৰুবাৰ হয়, লক্ষ্মী আৰু নাৰায়ণৰ পূজা সেইদিনা মিলে। মৈমত্ত অহংকাৰ গৰ্ব কৰে যিটোজনে, সেইজনৰ বিনাশ কৰে লক্ষ্মী নাৰায়ণে। গুৰুবাৰে লক্ষ্মী পূজা কৰে যেইজনে, অচলা হৈ থাকে লক্ষ্মী তাৰ ঘৰে, অচলা হৈ থাকে।